उदालगुरि जिल्लानि इख्राबारि आउटपस्टनि सिङाव थानाय इख्राबारि गामियाव हुसान्त दास मुंनि सासे फालांगिरिनि न'आव 23 मार्च हरनि 12 रिंगायाव उन्दुफुबाय थानाय समाव खिरखिजों ग्रेनेड गारनानै गाग्लोबो। बे ग्रेनेड गाग्लोबनाय जाथायाव नखरनि रावबो सुबुङा जखम जायाखै होननानै नखरनि सुबुंफोरा मिथिहोयो। नखरनि सुबुंफोरा मिथिहोनाय बायदिब्ला थांनाय 20 फेब्रुआरि खालि मोनसे सिनाय मोनै वाट्सएप नाम्बारजों 25 लाख रां बिनाय KLOनि मोनसे लाइजाम मोनफैदोंमोन। नाथाय नखरनि सुबुंफोरा 25 लाख रां हरनो हानाय नङा होननानै खाथियाव थानाय इख्राबारि आउटपस्टनि आइसि बिथांनो बे बाथ्राखौ मिथिहोदोंमोन। जाथायनि सायाव सं दानदोंब्लाबो नाथाय पुलिसआ दासिमहालागैबो सासेबो दायनिगिरिखौ हमनो हानाय जायाखै। जाथायखौ खौरां लानो थाखाय उदालगुरि जिल्ला UPPLनि गाहाय नेहाथारि रतेन्द्र दैमारिया जायगायाव नुजाथि होयो आरो जाथायनि सायाव नखरनि सुबुंफोरजों सावरायलायो। राति आमार घरत 12टा बाजात आगते बोले किबा एटा मिसकल मारছিল 15-20 मिनिट आगते तार पिছত माने এই বমটো ব্লাস্ট হৈ গল। আমার এই ডাঙালৰ আৰু বুৱাৰী এই হেইটো ৰুমতে আছিল। বমটো ব্লাস্ট হোৱাৰ পাছতে হেৰি খিৰকিৰ কাজগিলা ভাঙি পৰি গল। তার পিছত ঘৰটো একদম ধোঁৱা হৈ গল, কুলিয়া ধোঁৱা এনেকা ধোঁৱা হৈ গল। তার পিছত আমি কিবা কৰি ওলালো ঘৰৰ পৰা বাহিৰত, ওলাই ফেলে এই 2-4জন মানুহ মাতি তার পিছত আমি এই আমার মাস্টার আছে মাস্টারক লৈ এইগিলা হেৰি করলো। বমটো যেতিয়া হেৰি হৈছে তাৰ কিবা কিবি মানে এই লোহাৰ কিবা পাইছে, টুকৰা কিলা পাইছে। ৰাতি কেইটামান বজাত হৈছে? ৰাতি 12টা বজাত। ঘৰত কোন কোন আছিল? ঘৰত আমাৰ ডাঙৰ ল'ৰা, বুৱাৰী, নাতিটো আৰু ইফালে ৰুমটোত এই মোৰ মাইকী আৰু নাতি দুইটা আছিল। কোনোবা আঘাতপ্ৰাপ্ত হৈছিল নেকি? আঘাতপ্ৰাপ্ত মানে ডাঙৰ ল'ৰাটোৰ ইয়াতে মানে কাজটো ছিঙি পেলাই ইয়াতে সোমাইছিল, এইখিনিয়ে পাইছে। এতিয়া পুলিচৰ ইনফৰ্ম নিছোঁ, পুলিচ আহিছিল, আহি পেলাই সিহঁতক চাই বহি গেল। কোনে কৰিছে বুলি আপোনালোকে? আমি গম পোৱা নাই কোনে কৰিছে গেলা। টকা চকা কিবা খুজিছে নেকি? টকা চকা খুজিছে, টকা বোলে 25 লাখ টকা দিবা লাগে। আমি দুখীয়া মানুহ কিবা কৰি খাওঁ, আমি ইমান টকা ক'ত পাম। ডিমাণ্ড ধৰিছে 25 লাখ টকা দিবা লাগে। কেতিয়াৰ পৰা ডিমাণ্ড কৰি আছে? এইটো একমাহ মানে ধৰক একমাহ আগতে কৰিছিল। একমাহ আগৰ পৰা এইটো কৰি আছিল। তাৰপিছত মানে কালি এনেকুৱা ঘটনা ঘটি গ'ল। আগতে পুলিচৰ ইনফৰ্মেশ্যন জনাইছে ন? আগতেও জনাইছে, পুলিচক জনাইছিলোঁ। পুলিচে কি কৈছে? পুলিচে কিবা ক'লে আমাৰ ডাঙৰ ল'ৰাৰ লগত, আমি মানে এইবিলাক বুজি পোৱা নাই। তেতিয়া ল'ৰাটো ঘৰত নাই, থানাত আছে, পুলিচৰ লগতে আছে। ঠিক আছে।